আৰু আজিৰ ভিডিঅ'টো অলপ পেকেজ টাইপৰ হ'ব যে আছে, বহুত কিবা কালি দেখিবলৈ পাব। পূজা চাম, থিয়েটাৰ চাম, গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু যাই আছোঁ অদলবাৰীত কহিনুৰ থিয়েটাৰ চাব, আৰু পূজাও চাম, আৰু বৰকুচি যাৰে যাম, গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। গাইজ এনেকৈ আহি পালোঁ, ডাইৰেক্ট থিয়েটাৰ আহি পালোঁ। এতিয়া ভিতৰলৈকে যাওঁ, চাই লওঁ তাতে কি হৈ আছে। ডাইৰেক্ট আহি পালোঁ, ডাইৰেক্ট গাইজ ভিতৰ ইভাগে লাইটৰ বৰ্ডমেন এখেতে গোটেইখিনি লাইট কণ্ট্ৰল কৰি থাকোঁ গাইজ। আৰু মই মিউজিকত বহি লৈছোঁ, ইয়াৰ পৰাই চাম গোটেইখিনি। ইভাগে পেড আছে আৰু এইভাগে টেষ্টিং কৰি আছে গাইজ। এতিয়া অলপ দেৰিকৈ আৰম্ভ হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু বহুত কিবা কানি আছে, ফাংচন চাব যাম, গতিকে চাই থাকক। আৰু এনেকৈ হৈ গ'ল আৰম্ভ, হৈ যাই থাকক। মানে দৰমহাত তুমি কেৱল এটা সৰু সহায় কৰি দিব লাগিব। চাকৰিত চলোৱা লগে লগে 4জন ষ্টুডেণ্ট আপোনালোকৰ পৰা আমাক দিব লাগিব। 4জন ষ্টুডেণ্ট দিয়াৰ বিনিময়ত তোমাৰ চেলাৰী লগত দৰমহা লগত আৰু সেই 4জনে যদি 4জন কৰি দিয়ে, তেতিয়া এক্সট্ৰা 4,000 1+4 5,000 সেইফালে চেলাৰী দৰমহা আছে। কিমান ডাঙৰ বুলি কৰি এবাৰ ভাবি চাইছোঁ ডাক্তৰৰ সন্তান হৈ কি কৰোঁ এইবিলাক চা ৰিপৰ্টে কি কৈছে চা, এতিয়া হস্পিটেলত ভৰ্তি কৰি চব দিব লাগিব।
ABCD, ডাউৰ বনাইছে চচ ডাউৰ EFG, I'm not alone. JKL, No, no. I have my dad. MNO, My dad is free. Sanor, kuna bisa YST, Sanor, sa? UP, I'm sorry. WXYZ. I'm sorry. You can trust it. No, no, not at all. I am my dad. My dad lives with me. No. আৰু গাইজ এনেকৈ শেষ হৈ গ'ল নাটক আৰু এতিয়া অলপ মানে পৰা যাওঁ যাই কিনে অলপ পূজা চাওঁ যিহেতু ওদালগুৰি গৈছোঁ অলপ পূজা চাই যাওঁ গতিকে আপোনালোকে চাই থাকক তাৰপিছত যাইছোঁ বৰকুচি যাওঁ কিবা প্ৰগ্ৰাম চলি আছে গাইজ এই নাটক চলি আছে থৈলাৰ নাটক সেইভাবে গোটেই দোকান পাহাৰ পূৰা আহি গৈছে পূৰা দোকান কিন্তু প্ৰগ্ৰাম বেছি নাই গাইজ দোকান পূৰা আছে এই চাই থাকক পৰা বিদায় ল'লোঁ বিদায় ল'ম দাদা বৰকুচিলে তাতে দুখন এখন চলি আছে এখন আৰু গীতাঞ্জলি দাস আছে আৰু বাবু বৰুৱা আছে এখনত আৰু গাইজ আহিব গ'লোঁ বৰকুচিজাৰৰ পূজাস্থলী আৰু এইখন হ'ল গাইজ ৰাজহুৱা পূজা আৰু এখন ওচৰতে ব্যক্তিগত পূজাও আছে আমি তাতো যাম চাবা এতিয়া আৰু এইভাগে পাৰ্টনাৰ মোৰ আৰু তাতে আছে গাইজ বাবু বৰুৱা এতিয়া বাবু বৰুৱা অলপ চাই আহোঁ যাব লাগিব নাগালে খং উঠি যাব মই গুচি যাম মোৰ আজাৰ গুৱাহাটীৰ আজাৰ খং উঠি যাব
আৰু এই বাবুবোৰক চাই আহি গ'লোঁ এতিয়া আমি গীতাঞ্জলি বাৰ প্ৰগ্ৰাম চাম গতিকে এইখানে পূজা দোকান চোকান পূৰা আহি গৈছে আৰু এতিয়া আৰম্ভ হৈ যাব গতিকে আপোনালোকে চাই থাকক গীতাঞ্জলি বাৰ প্ৰগ্ৰাম গীতাঞ্জলি গান অনুষ্ঠান জনাইছোঁ পুনৰবাৰ সুস্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আজি এই অনুষ্ঠানটো গীতৰ অঞ্জলিৰে এই ধৰ্মীয় অনুষ্ঠানটো মণ্ডিত কৰিব পুনৰবাৰ আমি বাক আদৰণি জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ নমস্কাৰ কি খবৰ সকলোৰে ৰাইজ জয় জয়তে শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে আয়োজিত আজিৰ এই সুন্দৰ সাংস্কৃতিক সন্ধিয়াটিত আপোনালোক সকলোকে আমাৰ আশীৰ্বাদৰ বাবে কামনা কৰিছোঁ সকলো কুশলে থাকক ঈশ্বৰে সকলোৰে মংগল কৰক তাকে কামনা কৰিছোঁ অনুষ্ঠানটিত কিছু গীত লৈ আহিছোঁ আজি আপোনালোক সকলোৰে বাবে আশা কৰিছোঁ খুব সুন্দৰকৈ আটাই সহযোগিতা আগবঢ়াব কি কয় এটা ডাঙৰকৈ মাত শুনা পালে বৰ ভাল লাগিব ৰাইজৰ বহুত বহুত ধন্যবাদ
গাইছ এনেকৈ বহুত কিবা কানি চালোঁ চাই লৈ এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ গাইছ যদি অলপ হ'লেও ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ